আজি আমাৰ ভোগৰ দিনাখন কাৰ্যসূচী চলি আছে। এয়া আমাৰ মহিলা সমিতিয়ে পাচলি কাটি আছে। এয়া চাহ খাইছে। এয়া মহিলা সমিতিয়ে পাচলি কাটি আছে। আজি আমাৰ এই ভোগৰ দিনাখন মহিলাসকলে পাচলি কাটিছে। আৰু এইফালে আমাৰ দেখুৱাইছোঁ আপোনালোকক পাচলি কাটি আছে। এইফালে এয়া আমাৰ গোসাঁয়ে ভোজৰ কাৰণে কেৰাহী পাতি ভোজ আনিবৰ কাৰণে আৰম্ভ কৰিছে। এয়া আমাৰ গোসাঁয়ে চাউল দিছে। এয়া দীপ পেটোৱা, আমাৰ এয়া দীপ পেটোৱা কলপাত কাটা গ'ল। এয়া আমাৰ এই ভাইকন্দাই জুইচ কৰিছে। এই প্ৰদীপ গোস্বামী গোসাঁই